নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে মই চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু ডিঙিত এখন গামোচা লৈছোঁ। তো গম পাইছে চাগে মই ক'লৈ যাওঁ। মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আজি হৈছে ৩ জুন আৰু ৩ জুনৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আমাৰ গাঁৱৰ নামঘৰত ভাগৱত পাঠ আৰু পৰ্যালোচনা হ'ব। তাৰে মই ভাবিছোঁ আপোনালোকক অলপকৈ ভিডিঅ' দেখুৱাম। তো ভিডিঅ'বোৰ শেষলৈকে চাব। আৰু ক'বলগীয়া কথা নাই, কিন্তু আপোনালোকৰ ছোৱালীজনীৰ কাৰণে সমাজৰ আগস্থানত ৰামচন্দ্ৰ বংশত কৃষ্ণ কাৰ্যসূচীৰ যিটো ফুলেখনি মূৰত প্ৰিয় হয়, স্বামী বিনে স্ত্ৰী আৰু নাহিকে দেৱতা স্বৰূপে শংকৰদেৱে প্ৰথম পদ ছন্দেৰে আৰম্ভ কৰিলে আৰু আমাক কীৰ্তনত কি বুলি উপদেশ দিলে বোলে কৃষ্ণৰ তপস্য ধ্যান গাবলৈ কিমান দেৱৰ দুৰ্লভ সকলোৱে জানে, কিন্তু ব্ৰহ্মাৰ নাৰদে তেওঁৰ শিৰত হাত থোৱাৰ লগে লগেই এয়া দেখিছে ৰাতি আকৌ যাবলৈ ওলাই মেলি যাওঁ আৰু এতিয়া আৰু তাত গৈ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব নালাগে। দেৱতো অধিক দেখি হে নানাবিধ অলংকাৰে তনু জাতিষ্কাৰ একক দেখো মাৰ হাত দিতে পৃথিৱীক যত শত্ৰু আছে মানে মহাদাস জীৱন্ত কালতেই নহয় দৰিদ্ৰ পদায়াকো এতিয়া আপোনালোকক ৰাতিৰ দৃশ্য দেখাই দিছোঁ। কি দেহা পাম? এয়া অবিৰতভাৱে চলি থকা ভাগৱতে আমাক সিদ্ধান্ত দিছে, আমি দেহাৰ পৰৱৰ্তী আমি কি পাম? যদি আমি ঈশ্বৰৰ নাম লওঁ তেতিয়াহ'লে ভগৱন্তৰ সদৃশ আমি শৰীৰ পাম, আৰু যদি আমাৰ সেই সময়ত ঈশ্বৰৰ নাম যদি আমাৰ মনোনিৱেশ কৰোঁ তেতিয়াহ'লে আমি অহিংসা পৰম ধৰ্ম। কোনোবাই কৈছে নেকি হিংসা কৰিব বুলি? নাই কৰা। এতিয়া সংগে চকু ফুৰা অন্ত সবয়ে লোকা ফলান্ত ভোজনৰ আশা ভোগে ৰাধা কমান্তি না খংগে ফুলৰে অপৰেখা তোৰ কৰ্ম দুৰ্বলিল মোৰ খাপা পৰচন্দ পাৰতই মহাপুৰুষ গুৰুজনে কিন্তু সেইটো ভবা নাছিল। তেওঁ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি
চৰণ